নমস্কাৰ। আবৃত্তি কৰিবলৈ লোৱা কবিতাৰ শিৰোনাম নিজান নিশা। কবিতাৰ ৰচনা অমৰজ্যোতি কলিতা। কবিতাৰ আবৃত্তি সঞ্জয় কৃষ্ণ বৰা। নিজান নিস্তব্ধ আছে মাথো শব্দ। এখন হাত গালত ৰাখি আনখন হাতেৰে মাথো লিখি গৈছো, এটাৰ পিছত আনটো শব্দ। আৰু লিখি গৈছো মৰম চেনেহৰ, সুখ দুখৰ অলেখ কাহিনী। নিজান নিশা টুপ টুপ সৰি পৰিছিল মোৰ জীৱনক সংগীয়া চকু পানীৰ টোপাল। মই বিচাৰো মাথো পাৰ হৈ যোৱা সেই দিনবোৰ আৰু বন্ধুবোৰ, যাৰ উপস্থিতিত দুখ কি বুজিয়েই নাপালো। ধন্যবাদ।